আজি আকৌ খাবলৈ মন গ'ল কঁঠাল, সেইটো কাৰণে ভাবিলোঁ কঁঠাল এটাকে আনো বুলি, আৰু এটা নানিলোঁ, দুটা আনিছোঁ, কাৰণ আমাৰ কঁঠাল বনালে চবকে দিবলগীয়া হয়, সেইটো কাৰণে অকণমান চাই মেলি আনিছোঁ। হাতত এনেকৈ মিঠাতেল অকণমান লৈ পিনি লগাইছোঁ, কাৰণ আগদিনাখনি ছিঙি থোৱা আছিলে, সেইটো কাৰণে ইমান আঠাও নাছিলে। আমি অলপ সৰহকৈ কাটিছোঁ, কাৰণ আমাৰ ঘৰৰ মানুহ অকণমান বেছি আছে, সেইকাৰণে সৰু পোৱালীখিনিকো দিবলৈ কাৰণে মানে আৰু খুৰীহঁতক দিবৰ কাৰণে কাটিছোঁ। আৰু এইখিনি কঁঠালখিনি বইল কৰিলোঁ, আৰু আলুখিনি লগতে বইল কৰিছোঁ, আৰু কণবিলাহী দিলে বেছি ভাল, সেইকাৰণে কণবিলাহী দি লৈছোঁ, আৰু এনেকৈ বইল কৰা আলুখিনি পিটিকা কৰি লৈছোঁ। তাৰপিছত যেতিয়া কণবিলাহীটো দিম, তাৰপিছত কণবিলাহীটো দিয়াৰ পিছত মই আলুখিনি দি দিম। বইল কৰা আলু যোনখিনি পিটিকা কৰি লৈছিলোঁ সেইখিনি দি দিম। এইখিনি পিঁয়াজ ধুনীয়াকৈ ৰঙা হৈ গৈছে, আৰু পিঁয়াজে যেতিয়া তেল এৰিছে তেতিয়া মই বিলাহীখিনি দি দিছোঁ ধুনীয়াকৈ, আৰু খাবলৈ বহুত টেষ্টি আছিলে। আপোনালোকে খোৱাখিনি গম পাইছে চাগে, বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু মোৰ ৰেচিপিটো চাই আজি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰি দিব, আৰু তেনেহ'লে নেক্সট ভিডিঅ' লগ পাইছোঁ। আজিলৈ বাই বাই।